নমস্কাৰ, মোৰ নাম শ্ৰী আকাশনীল নেওগ। আবৃত্তি কৰিবলৈ লৈছোঁ এটি কবিতা। কবিতাৰ শিৰোনাম পিঠাৰ মেল। কবি অতুল চন্দ্ৰ হাজৰিকা। পিঠাৰ মেল। অকমানিহঁতৰ ভৰালি কোঠাত বিহুৰ উৰুকা ৰাতি, পাচিত বহি পিঠাবোৰে আছিল কথা পাতি। চুঙা পিঠায়ে মাতিলে ভপৰাই, খোলা চপৰীয়া বাই দেশৰ কথা দহৰ কথা শুনিছনে নাই। এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত, কিয় তেনে দুখ লগা কথা সুতুলিয়ে দিলে মাত। খেনি পিঠায়ে দিলে উত্তৰ ফেন উলিয়াই, হওঁতে আমাৰ চুঙা বোপাই মিছা কোৱা নাই। আজিকালি আৰু অকমানিয়ে নাপায় আমাক চিনি। লুচি লাগে, বিস্কুট লাগে, লাগে চাহপানী, টপাটপ ৰসৰ গোল্লা মুখত সোমাব পাই। লাৰু আৰু পিঠাবোৰক হাই ঘিণৰ চকুৰে চাই। পিঠাৰেই গুৰ অকমান, তালৈ কোনে কৰে কাম। এইদৰে হ'লে আমি বেছি দিন জীয়াই থকাই টান। ধন্যবাদ।